আৰু প্ৰমোদ বড়োৱে আজি যিখিনি কাম কৰি আছে জিৰ' অকল পইচা খাৱাৰ ধান্দাত কাম কৰি আছে। প্ৰথমত মাটি পাট্টা দিয়াটোৱে আমাৰ 1 নম্বৰ প্ৰায়ৰিটি হিচাপে আমি কাম কৰিম। সেমি ফাইনাল হয় না ফাইনাল হয় আমি একো নাজানো, মুঠতে 2024 আমাৰ BPF দল জিকাটো খাটাং। আজি কচুগাঁও ব্লক কমিটি BPF দলৰ উদ্যোগত জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম হৈছে। এই জইনিং চেৰিমনিয়েল প্ৰগ্ৰামত 400+ UPPL আৰু 200+ BJP আৰু NCPৰ আছে 100+ আৰু কংগ্ৰেছত আছে 20-something। মুঠতে আজি যিটো কচুগাঁও BPF দলৰ যিটো উদ্যোগত যিটো জইনিং চেৰিমনি হৈছে এইটো খুব ভাল প্ৰগ্ৰাম হৈছে। দেখা যাওক মানে কচুগাঁও হিচাপে আগত যেনিবা ইয়াত MCLA নাছিল। এই যোৱা বছৰ মানে 2020ত আমি হাৰিছিলোঁ, কিন্তু নেক্সট টাইম যদি ফিৰ 2025ত যিটো নিৰ্বাচন হ'ব ইয়াত BTCৰ এই MCLA যিটো ইলেকশ্যন ইয়াত BPF দলে জিকাটো খাটাং। মানে আজি মই যিটো দেখিছোঁ সকলো জাতি জনগোষ্ঠীয়ে আকৌ BPF দলৰ ফালে মানে ঘূৰাই আহিছে। হাজাৰ মানুহ ডেইলি প্ৰগ্ৰাম হৈ আছে, ডেইলি জইনিং, মানে কোনোবা প্ৰাইমাৰী, কোনোবা ডিষ্ট্ৰিক্ট, কোনোবা ব্লকত এনেকুৱা যিটো চেৰিমনিয়েল জইনিং প্ৰগ্ৰাম এইটো কণ্টিনিউ হৈ আছে। মুঠতে নন ষ্টপ BJP আৰু UPPL এৰি পেলাই আমাৰ BPF দলত আহি আছে। খুব ভাল চেম্বল আমাৰ 2024ৰ কাৰণে কোকৰাঝাৰ লোকসভাটো খুব ভাল বুলি আমি ক'ব পাৰোঁ। মুঠতে আমি জিকিম আৰু কি 2024ৰ নিৰ্বাচনৰ যিটো MP ইলেকশ্যন সেইখিনি কথা। সেমি ফাইনাল হয় না ফাইনাল হয় আমি একো নাজানো, মুঠতে 2024ৰ আমাৰ BPF দল জিকাটো খাটাং একদম চিয়'ৰ। আৰু প্ৰমোদ বড়োৱে আজি যিখিনি কাম কৰি আছে একদম জিৰ' একো কাম কৰা নাই। সি অকল পইচা খাৱাৰ ধান্দাত কাম কৰি আছে। আজি আপোনালোকে দেখিছে বহুত বড়ো মহিলা আই মাতৃসকলে আমাৰ ওচৰত কমপ্লেইন দিছে, আমাক একো দিয়া নাই, বুঢ়ী পেঞ্চন দিয়া নাই, অৰুণোদয় স্কিম দিয়া নাই। ইহঁতৰ UPPLৰ মানুহে একজনে 2-3টা স্কিম লৈছে বুলি এনেকুৱা কমপ্লেইন দি আছে। মুঠতে অকল বড়োৰ কথা নহয়, মুছলিম মহিলাসকলেও কমপ্লেইন দিছে, ৰাভা মহিলাসকলেও কমপ্লেইন দিছে, বেংগলীসকলেও কমপ্লেইন দিছে। মুঠতে UPPL চৰকাৰে আজিৰ দিনত কোনো জাতি জনগোষ্ঠীৰ একো কাম কৰা নাই, জিৰ'। মইতো এইটো আজিৰ কথা নহয়, বহুত দিনৰ পৰা কৈ আছে। প্ৰমোদ বড়ো আজিৰ দিনত অকল 3টা স্কিমহে লাঞ্চ কৰি আছে BTC অঞ্চলত, আৰু বেলেগ স্কিম নাই। ৰাস্তা বনোৱা, দলং বনোৱা, হস্পিটেল বনোৱা, স্কুল কলেজ বনোৱা বা এনেকুৱা কিবা একটা বনোৱাৰ কোনো স্কিম নাই। তাৰ লগত স্কিম আছে, 1 নম্বৰত আছে আপুনি যদি UPPL মিটিঙত নাযায় তেতিয়াহ'লে PMAY ঘৰটো কাটি দিব নাপাব। 2 নম্বৰত আছে আপুনি যদি UPPL মিটিঙত নাযায় তেতিয়াহ'লে অৰুণোদয় আপুনি স্কিম নাপাব, কাটি দিব। 3 নম্বৰত আছে UPPL মিটিঙত যদি নাযায় তেতিয়াহ'লে 75,000 টকা নাপাব। এই 3টা স্কিমটো BTC মজবুত চলি আছে বিৰাট ভালকৈ। এই ক্ষেত্ৰত আপুনি স্যাৰ কি আহ্বান জনাব বিচাৰে? কি আহ্বান? এইটো BTC প্ৰমোদ বড়ো চৰকাৰৰ স্কিম, আমি কি ক'ম? প্ৰমোদ বড়ো চৰকাৰৰ স্কিমটো BTCৰ এক্সিষ্টিং চলি থকা মানে স্কিম এইটো। এই 3টাটো হ'ল স্কিমৰ নাম। তো চৰকাৰৰ অহাৰ পৰে আমাৰ BPF দলৰ যিটো চৰকাৰ হ'ব, প্ৰথমত মাটি পাট্টা দিয়াটোৱে আমাৰ 1 নম্বৰ প্ৰায়ৰিটি হিচাপে আমি কাম কৰিম। মাটিৰ পাট্টা দিবই লাগিব। বড়োসকলেও বহুতৰ লগত নাই, মুছলিমৰো নাই, বেংগলীৰো নাই, ৰাজবংশীৰো নাই, নাথ যোগী, ৰাভা, গাৰো, বহুত জাতি জনগোষ্ঠীৰ লগত বহুত মানুহৰ লগত মানে মাটিৰ পাট্টা নাই। এই মাটিৰ পাট্টাটো আমি 1 নম্বৰ প্ৰায়ৰিটি হিচাপে চৰকাৰ অহাৰ লগে লগে আমি কাম কৰিম। क'क्राझार सहरनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां।
बिटिआरनि गाहाय राजथावनि क'क्राझार सहरनि जेडि रडजों नांजाबनाय सुदेमपुरि गांजेमा बाजाराव थानाय आइ आफा मेड लाइफ बिएम हस्पिटालाव रोंगौथि गोनां डक्टर आरो नार्स स्टाफफोरनि गेजेरजों गथ'साफोरनि बेरामजों लोगोसे जायखिजाया बेरामिफोरनि थाखाय होगासिनो दं मोजां फाहामथाय। बे हस्पिटालाव नोंथांमोनहा गोबां फाहामथाय खाबुफोर मोननो हागोन। 24/7 इमारजेन्सि सार्भिस, लेबरेटरी, फार्मासी, पेडियाट्रिक्स, मेडिसिन, गायनोकलजी, डेन्टेल, यूरोलॉजी, डेन्टेल एक्स-रे, प्ले एरिया, एक्स-रे, सोनोग्राफी, ओटी, आईसीयू, एनआईसीयू, पीआईसीयू नि खाबुफोरखौ मोननो हागोन। आइ आफा मेड लाइफ बिएम हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन आरो लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। आबुङै खौरां लाहरनो थाखाय 9101 655 430 8822 688 026 जानबुं नम्बराव खौरां लाहरनो हागोन।